হে গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়, ময়ো ভালেই আছোঁ। আজিও মই মাৰ ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়াও মই ইয়াতে আছোঁ। এতিয়া যাম মই বঙাইগাঁৱত মোৰ সৰু বাৰ ঘৰত। তো মায়ে ভাত দিছে, তো লৰালৰিকৈ মই ভাতখিনি খাই লওঁ। ভাত আহি গ'ল। এতিয়া মাংস কেনে হৈছে? ভাল হৈছে। বঙাইগাঁও যাবৰ কাৰণে মেজিকৰ কাৰণে ৰৈ আছোঁ ৰাস্তাত। Breathing in, break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. সৰু বাহঁতৰ ঘৰ আহি পালোঁ। এতিয়া গেটখন খুলি ভিতৰলৈ সোমাই যাওঁ। কি কৰি আছা? কি খাবা? কি লাগিব? হা, কিবা কিবিটো লৈ আহিছোঁ। আইতাইতো কিবা কিবি দি পঠাইছে তোমাক। Fixed upon the web, I need to kick the habit that my mind is breathing in. Break out. জান মোবাইল চোৱা নেকি? মোৰ সৰুবাৰ ল'ৰা জান, সি আজি 7 মাহ ধৰি মোবাইল একেবাৰে চোৱা নাই। মই তাক কৈছিলোঁ মোবাইল নাচাবা বুলি, সি মোৰ কথা শুনিলে। তো মোৰ বহুত ভাল লাগিছে আজি। অসুখ হৈ গৈছে, মই অলপ এনেকৈ থাকিব লাগিব। ক্লাছ 5ত পঢ়ে আৰু নামা মোতকৈ বেছি অসুখ হৈ যায়। তো তাৰ এটা হট নিউজ আছে। বঙাইগাঁও DPS স্কুলৰ মেগাজিনত তাৰ এটা ষ্টৰি আহিছে। ষ্টৰিটো সি হিন্দীতে লিখিছে আৰু খুব ধুনীয়া ষ্টৰিটো, মানে কথাখিনি খুব ধুনীয়া। তো মানে তাৰ সেইকাৰণে মেগাজিনত আহিছে, ভাল লাগিছে। কংগ্ৰেচুলেশ্যন। থেংক ইউ। আৰু ভালকৈ পঢ়ি যোৱা। বহুত ভাল ল'ৰা, একদম ঠাণ্ডা ল'ৰা। ক্লাছ 5ত পঢ়ে। এইখন তাৰ DPS স্কুলৰ মেগাজিন। আৰু এয়া আমাৰ জ্ঞানজ্যোতি মহন্ত, তাৰ আকৌ স্কুলৰ নামটো জ্ঞানজ্যোতি নহয়, এয়া জ্ঞানজ্যোতি। এয়া জ্ঞানজ্যোতি মহন্ত। আৰু এইটো ষ্টৰিটো যদি ভিডিঅ' কৰি দিছোঁ। ষ্টৰিটো খুব ধুনীয়া ষ্টৰি, আপোনালোকে পঢ়িলে পঢ়িব পাৰিব পষ্ট কৰি পেলাই। সি লিখিছে আৰু তাক আশীৰ্বাদ কৰিব সি যাতে একদম ডাঙৰ মানুহ হয়। ডাঙৰ মানুহ মানে কি, ভাল মানুহ হয় যাতে। জান কোৱা, কিবা এটা কোৱা। Please like, subscribe and share. এই আমাৰ সৰুবা এতিয়া তাই মোৰ কাৰণে চাহ তাহ বনাব। চাহ তাহ খাই পেলাই মই আকৌ অভয়াপুৰী গুচি যাম। এতিয়া এফালে গৈছিলোঁ, ব্লাউজ চিলাবলৈ দিব গৈছিলোঁ। আহিলে দেখুৱাম বাৰু ব্লাউজকেইটা কেনেকুৱা হয়, কি হয় দেখুৱাম। পূজাৰ কাৰণে অকণ প্ৰিপাৰেশ্যন কৰি আছোঁ। বাই বাই বাই। আৰু আহিবা, পূজাত আহিবা। পূজাত লগ হ'ম, বাৰ্থডেটো আহিবা। The web, I need to kick the habit that my mind is breathing in. Break out, I've got to see. আমি যাবলৈ ওলাইছোঁ গোৱালপাৰা। মাহঁতেও ওলাইছে, মোৰ লগতে যাব। আৰু দেউতা হোৱা নাই, তলা তলা মাৰি আছে। অলপ আমি উঠি ল'লোঁ, এতিয়া গাড়ীত গৈ আছোঁ। এইফালে মা, আগফালে এয়া দেউতা। এইফালে চাই দে অলপমান, এইফালে চাই দে অলপ, ভিডিঅ' কৰি আছিলোঁ মই। এই দেউতাও আহিল আৰু এইফালে আমাৰ উজ্জ্বলো আহি গ'ল। এতিয়া আমি চবে মিলি গৈ আছোঁ। এতিয়া বাৰ ঘৰ আহি পালোঁ। আহি পাই চাহ তাহ খাই ল'লোঁ। আৰু এতিয়া পাকঘৰত পূৰা ভাতৰ কাৰণে আয়োজন হৈ আছে। দেউতা আৰু ডাঙৰ বা পাকঘৰত সোমাইছে। এইফালে ডাঙৰ বা, এয়া ডাঙৰ বা আৰু দেউতা এইফালে মাছ, এইটো কি মাছ ভকুৱা নেকি, ভকুৱা, কাটলা আৰু বাহু মাছ একেটা মাছকেই কয়। এইফালে লোৱাৰ আচামৰ ফালে এইটোৱে ভকুৱা, আপাৰ আচামৰ ফালে বাহু, আৰু এটা নাম আছে কাটলা, এইটো চবতে কয় আৰু
আলু এইফালে আলু বিলাহী দি মাছ বনোৱা হ'ব আজি পেলাই দেউতাই এতিয়া কি বনাই আছা তই অঁ ৰঙালাও দেউতাই বনাই আছে ৰঙালাও ভাজি ডাঙৰ বাই এইফালে চাহ বনাই আছে মাহঁতে ডাঙৰ বা মাহঁতে চাহ খোৱা নাই আমি আগতে খালোঁ এতিয়া অলপমান ওলাই গৈছিলে বাহিৰত কিবা কাম অলপ আছিলে হেৰি তো এনেকৈ আজি দিনটো আৰু এনেকৈ চবে কামত ব্যস্ত আৰু মই কেমেৰা কৰাত ব্যস্ত মই আজি আছোঁ ইয়াতে থাকিম মাহঁতে যাবগৈ আৰু পাছবেলা ভাত চাত খাই অঁ মা ইয়াতে আছে এইবাৰ কামত মাও মানে লাগি গৈছে ইফালে মায়ে বা কি কাম কৰিছে এতিয়া মাও লাগিছে মা দেউতা বা চবেই আজি কামত লাগি গৈছে আজি তাৰমানে খানা একদম বিৰাট খানা হ'ব আজি তুমি মানে আৰ্ট স্কুলত যোৱা নেকি আইতাহঁতৰ লগত একেলগে যোৱা আইতাহঁতক তাৰে পৰাই বিদায় দিম এই মা দেউতা যাবলৈ ওলাইছে লগতে পৰিও ওলাইছে কিন্তু পৰি অভয়পুৰীলৈ নাযায় তাই আৰ্ট স্কুললৈহে যাব এইখিনি ৰাস্তাতে পাই যায় স্কুলখন চ' মাহঁতে তাইক স্কুলত নমাই থৈ গুচি যাব আমি ৰৈ আছোঁ আৰু মাহঁতক টাটা দিবলৈ Well, it's paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it. Hey guys, you can see this is my mummy আৰু দেখি আছোঁ এও মানে মোৰ নেইল পলিচবোৰ লগাই আছে এতিয়া যিহেতু মোৰ মাহীয়ে মোৰ নেইল পলিচবোৰ লগাই আছে তেনেহ'লে এইটো মানে শেষ কৰি নেপেলোৱালৈকে এইটো লগায়ে থাকিব আই কেন চি ইট এণ্ড প্লিজ মোৰ নেইল পলিচৰ কাৰণে প্ৰাৰ্থনা কৰিব এই যাতে গোটেই শেষ কৰি নেপেলাই মানে প্লিজ গাইজ এই কথা একদম নুশুনিব আজি শেষ কৰি পেলাম নেল পলিচ আজি আছোৱে কাইলৈও থাকিম তো কাইলৈলৈকে এই 4টা নেল পলিচ শেষ হৈ যাব ঐ হোৱা নাই Hey guys, behind the scenes এনেকৈ মোক মাতে ঘৰত আৰু ফোনত আপোনালোকে দেখিব পাৰিব ইউটিউবত কেনেকৈ মাতে মই নেল পলিচ প্ৰায় শেষেই কৰিলোঁ কেমেৰাটো দাঙি দিয়া অলপমান নেল পলিচ শেষেই কৰিলোঁ এতিয়াতো শেষ কৰিম মইতো এই 4টা গাইজ 4টা নেল পলিচ মই শেষ কৰিম কিন্তু তাই এই 4টাৰ কাৰণে কেইটা মোৰ পৰা ল'বা নেল পলিচ তুমি 6টা হা 4টা শেষ কৰিম কিন্তু ল'ব মোৰ পৰা 6টা বুলি কৈছে এনেকৈ খুজিব মুন্মি 6টা নেল পলিচ দিবা 4টা শেষ কৰিছে 6টা দিবা 10টা দিলেই হৈ যাব এনেকৈ কৈ দিবা yes that's right I'll do that ঠিক আছে মই 4টা শেষ কৰিলোৱে কিন্তু পাই যাবা okay thank you এটা কোনদিন বা পাও এটা ঠিক নাই গ্যারান্টি নাই okay ঠিক আছে বাই এতিয়া ওলাই লওঁ বজাৰ যাওঁ কিবা কিবি বাই কিবা কিবি শ্বপিং কৰিব তো বজাৰ যাওঁ বাই বাই মোৰ চেনেলটোৰ নাম পৰি মুন ব্লগ জানেই আপোনালোকে তো মোৰ নাম মুন আৰু এই হৈছে আমাৰ পৰি পাপা কি পাৰি অকল পাপা কি পাৰি বুলি ক'লেও ভুল হ'ব মানে আমাৰ ফেমিলি কি পাৰি এই এটা সময়ত মানে এইটো বছৰৰে ফেব্ৰুৱাৰীৰ 16 তাৰিখলৈকে অকল মোবাইলটো চিনি পায় তাৰ বাহিৰে একোৱেই চিনি নাপায় আমি আহিলেও কথা নাপাতে মোবাইল মেনিয়া বুলি যে কয় মানুহৰ এনেকুৱা হৈছিলে মোবাইল মেনিয়া কাৰো লগত কথা নাপাতে ফোনতো কথা নাপাতে কাৰো লগত অকল মোবাইল চাই থাকে অকল মোবাইল ইউটিউবৰ কিবা কিবি কাৰ্টুন কিবা ভিডিঅ' চাই থাকে ইনষ্টাগ্ৰাম চাই ৰীল বনায় তেনেকৈ থাকে
কিন্তু আচৰিত কথা মানে তাই 17 ফেব্ৰুৱাৰী 22 মানে সিদিনাৰ পৰা তাই মোবাইল আজিলৈকে চোৱা নাই। আৰু এটা ভাগিন জানৰ কথাও কৈছিলোঁ, ইও মোবাইল চোৱা নাই। মানে ইহঁতক দুটাক একেলগে মানে বহুৱাই লৈ মই বুজাইছিলোঁ যে মোবাইল নাচাবা, মোবাইলে তোমালোকৰ মানে ব্ৰেইনটো নষ্ট কৰি দিব, মেমৰিটো গুচি যাব আৰু লগতে বহুতখিনি মানে বেয়া হ'ব আৰু পঢ়া শুনা নহ'ব। এতিয়া আজিলৈকে ফেব্ৰুৱাৰীৰ 17 তাৰিখ 2022 ফেব্ৰুৱাৰীৰ 17 তাৰিখৰ পৰা তাই মোবাইল চোৱা নাই। আৰু লগতে মোৰ ভাগিন ল'ৰাটো জানেও মোবাইল চোৱা নাই, পৰি জান কোনেও মোবাইল চোৱা নাই। তো মই মানে বহুত ভাল পাইছোঁ। মোৰ লগতে মোৰ হাজবেণ্ড দেহো বহুত ভাল পাইছে। তাৰমানে সিও বুজাইছিলে তাহাঁতক, যাৰ মানে সিহঁতে মোবাইল নোচোৱাৰ কাৰণে সিহঁতক ছাৰপ্ৰাইজ গিফ্ট এটাও দিয়া হৈছে। ভাল গিফ্ট এটা দিছিলোঁ, মানে আমাৰ কথা ৰাখিছে, মোৰ আৰু প্ৰাঞ্জল মানে মোৰ হাজবেণ্ড দেহৰ কথাও ৰাখিছে ইহঁতে দুটাই। তো আমি বহুত হেপী, আমাৰ বহুত মৰমৰ তাই মোবাইল নাচায়। তোমাৰ কেইমাহ হ'ল মোবাইল নোচোৱা? 8 মান্থ নহয় 7 মান্থ হ'ল নেকি? 7 মান্থ হৈছে মোবাইল চোৱা নাই। তো ভাল লাগিছে। তো সেইকাৰণে মই ভিডিঅ'টো এইটো মানে বনালোঁ তাই যে মানে আমাৰ কথা শুনি পেলাই 7 মাহ মোবাইল নোচোৱাকৈ থাকিব পাৰিছে, এইটো আমাৰ কাৰণে বহুত ভাল কথা। তো ভাল লাগিছে মনটো। এতিয়া পঢ়া শুনাটো মানে তাই নিজৰ লগত কথা, কিমানখিনি কৰিব পাৰে তাই ভাল ৰিজাল্ট, এইটো তাইৰ লগত কথা, সেইটো আমি নকওঁ। তাই যিমানখিনি ব্ৰেইনত মানে কেপচাৰ কৰিব পাৰিব ৰিজাল্টটো তেনেকুৱাই হ'ব। কিন্তু তাই যে মোবাইল চোৱা নাই আৰু মোৰ ভাগিন ল'ৰাটো যে জানেও যে মোবাইল চোৱা নাই, তাৰ কাৰণে আমি বহুত হেপী। কচোন। তই বুলি ক'লোঁ দেই, বেয়া নাপাবি, তই বুলি ক'লোঁ। আই এম চৰি তই নকওঁ, তুমি ঠিক আছে, চৰি। তুমি এতিয়া কৈ দিয়া, তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 7ত পঢ়োঁ। ক্লাছ 7ত পঢ়ি আছে। সৰু ছোৱালী, কথাখিনি শুনিছে, তাৰ কাৰণে ভাল লাগিছে। আৰু এটা তো বজাৰৰ পৰা আহোঁ, চাওঁ বজাৰ এতিয়া যাম যে এন্ধাৰেই হৈ গৈছে। এতিয়া চাগে কেইটা হৈছে টাইম? 6:32 মান হৈছে। যদি বাহিৰত পোহৰ অকণ পাওঁ, মুখখন যদি দেখুৱাব পাৰোঁ, তেতিয়াহে ভিডিঅ'টো কৰিম। নহ'লে আৰু আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পেলাব লাগিব। Over the edge, feel like I'm floating through the air. তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।